প্ৰথমতে কৈ লৈছো যদি আপুনি তেল ডিপুত তেল ভৰাই বাইকতে হওক বা সাইকেলতো নহয় বাৰু বাইকতে হওক বা কাৰতে হওক বা এনেকুৱা যান বাহনত যদি আপুনি তেল ভৰাই তেতিয়া হলে ভিডিওটো শেষলৈকে চাই থাকিব ইয়াত আপোনাৰ কামত অহা কিছুমান কথা আলোচনা কৰিম বা আপুনি ঠক খোৱাৰ পৰা বাচিব পাৰে যদি ভিডিওটো শেষলৈকে চাই তাৰ আগতে কৈ লও এই ভিডিওটো বনোৱাৰ আইডিয়াটো মনলৈ কেনেকৈ আহিল কেইদিনমানৰ পৰা মোৰ কৰবাত ফুৰিব যাব মন গৈ আছে বাইক লৈ যেতিয়া মই ঘৰত আছিলো মানে এই লকডাউনৰ সময়খিনিত মানে লকডাউন খোলা দিলে কিন্তু কলেজ ষ্টাৰ্ট আছিল সেইখিনি সময়ত বাইক চাইলে বহুত ফুৰিব গৈছিল বহুত দূৰলৈ যোৱা নাই ওচৰে পাজৰে আৰু এনেই আৰু ফুৰিব গৈ আছিলো এনেকৈ মোৰ এটা পেহিলুৰা আছে তাৰ লগত এনেকৈ বাইকত অত গৈ আছিলো কিন্তু যেতিয়া কলেজ ষ্টাৰ্ট হ'ল কলেজ খোলাৰ পিছত মই তেনেকৈ ফুৰিব ক'তো যোৱা নাই নে কেইদিনমানৰ পৰা এনেকৈ ফুৰিব যোৱাৰ কথাবিলাক মনত পৰি আছে আৰু তেনেকৈ মনত পৰি থাকোঁতে তেল ডিপুত তেল ভৰোৱাৰ কথাটো মনত পৰিল তাৰ পিছত মনত পৰিল মোক কেনেকৈ ঠগাব সিহঁতে চেষ্টা কৰিছিল তাৰ পিছত ভাবিলো মোক যেনেকৈ চেষ্টা কৰে ঠগাবলৈ তেনেকুৱাটো আপোনালোককো চেষ্টা কৰে হয়তো ঠগাবলৈ বা আপোনালোকক বহুতক হয়তো ঠগাইও দিয়ে কাৰণ সব মানুহটো ইমান মানে কনচিয়াছ নহয় বা ইমানটো মানে সকলো সময়তেতো গম নাপায় যে কি হৈ আছে আমি কিবাকে অলপমান বাচিব পাৰো কিন্তু কিছুমান এনেকুৱা মানুহ যায় যে গমেই নাপায় প্ৰথম বাইক কিনিছে বা একদম সহজ সৰল কিছুমান মানুহ থাকে তেওঁলোকে গমেই নাপায় গতিকে মই ভাবো এই ভিডিওটো বহুত বেছি ইম্পৰ্টেণ্ট বিশেষকৈ সজাগ কৰিবৰ কাৰণে আমাৰ লগত যদি কিবা এনেকুৱা হৈ আছে হ'ব নলগীয়া কথা কিছুমান যদি হৈ আছে বা কি বুলি কয় এইবিলাক আমাৰ লগত শব্দটো মনলৈ অহা নাই মানে কিবা আৰু যদি আমাৰ লগত বেয়া হৈ আছে তেতিয়াহ'লে এই ভিডিওটো আপোনাৰ কামত আহিব ভিডিওটো শেষলৈকে চাই থাকিব চাওক যেতিয়া আমি তেল ডিপুত তেল ভৰাব যাওঁ প্ৰথমে সিহঁতে কি কৰে জানে দুজন মানুহ থাকেতো এজন থাকে পইচা লোৱা এজন থাকে তেল দিয়া আপোনাৰ সিহঁতে কথা সুধি একদম আপোনাৰ এটেনশ্যনটো পুৰা লৈ লয় সিহঁতে আপুনি ভাবে মানে আপোনাক বৰ ভাল পায় বা আপোনাৰ লগত আগৰে চিনাকি কিন্তু তেনেকুৱা একো নহয় সিহঁতে কি কৰে আপোনাৰ লগত একদম ফ্ৰেণ্ডলি হ'ব চেষ্টা কৰি আপোনাক যি টি কথা সোধে মোকে সোধে তোমাৰ ঘৰত কোন কোন আছে কি দৰকাৰ সিহঁতৰ সেইবিলাকৰ এনে যেন বেলেগ সময় খুদিলে বেলেগ কথা কিন্তু মই কিবা এটা কামত গৈছো সিহঁতে সেইবিলাক কথা সোধাৰ কাৰণটো কি কাৰণটো হ'ল সিহঁতে মোৰ এটেনশ্যনটো ড্ৰ কৰিব খোজে মই যেতিয়া সিহঁতৰ লগত কথা ব্যস্ত হৈ পৰিম তেতিয়া সিহঁতে কি কৰে জানেনে আগতে সিহঁতে যদি কাৰোবাক 100 টকাৰ তেল দিছিল আপুনি যদি পিছত 200 টকাৰ তেল ভৰাব গৈছে সেই 100 টকাৰ পৰা সিহঁতে ষ্টাৰ্ট কৰি দিয়ে তাৰপিছত আপোনাৰ লাষ্টত দেখুৱাব যে 200 টকাৰ তেল ভৰাই দিয়া হ'ল আচলতে ষ্টাৰ্ট কৰিছিল কৰ পৰা 100 পৰা ষ্টাৰ্ট কৰি 100 টকাৰ তেল দিলে কিন্তু মিটাৰটো উঠিছে 200 টকা আপুনি ভাবিছে 200 টকাৰ তেল দিলে কিন্তু আচলতে আপোনাৰ বাইকত বা আপোনাৰ গাড়ীখনত তেল সমাল 100 টকা এটো হ'ল সিহঁতৰ একদম প্ৰথম মানে সিহঁতৰ ঠগোৱাৰ বুদ্ধি গতিকে যদি আপুনি কেতিয়াবা তেল ভৰাব যায় সিহঁতৰ কথাত একদম নাযাব তেল ভৰাই উঠি কথা পাতক যিমান যি কথা পাতিব লগা আছে বা সিহঁতক কওক যে প্ৰথমতে তেলখিনি ভৰাই দিয়ক তাৰপিছত কথা পাতিম সেইখিনি সময়ত আপুনি সিহঁতৰ লগত একদম ব্যস্ত নহব যি যি কথা সুধিব পাৰে আপোনাক একদম সিহঁতৰ ফালে আকৰ্ষণ কৰিবলৈ খুব বেছি চেষ্টা কৰে যদি প্ৰথম এটি যদি আপুনি খাৰিব পাৰিলে তেতিয়াহ'লে কিছু আপুনি বাচি গ'ল তাৰপিছত নেক্সট কথাটো হ'ল যেতিয়া আপুনি তেল ভৰাব যায় তেতিয়া সিহঁতে কিছুমান আমি কি কিছুমান ৰাউণ্ড ফিগাৰত ভৰাও না পইচা যেনে 100 টকাৰ ভৰাও 200 টকাৰ ভৰাও বা 500 টকাৰ ভৰাও 1000 টকাৰ ভৰাও সেই মেচিনটোত ছেট কৰা থাকে যে 1000 টকাৰ যদি তেল ভৰাই তেতিয়াহ'লে 950 তেল সোমাব আপোনাৰ তাত যদি 100 টকাৰ ভৰাই তেতিয়াহ'লে 90 টকাৰ তেল সোমাব এনেকুৱা ধৰণৰ আগৰ পৰাই ছেট কৰা থাকে এইটোৰ বৰ বিশেষ আমাৰ হাতত উপায় নাই গতিকে আপুনি কি কৰিব জানে 100 টকাৰ নভৰাই 110 টকাৰ ভৰাব আজিকালি সিহঁতে গম পোৱা হৈ গ'ল গতিকে অলপমান এনেকুৱাকৈ ভৰাব যাতে সিহঁতে আগৰ পৰা ছেট কৰি থোৱাৰ পচিবিলিটি কম থাকে 101 টকাৰো ভৰাব পাৰে সেইটো আপোনাৰ মৰ্জি বুজি পাইছেনে এইটো হ'ল সেকেন্ড টিপছ আপুনি কেনেকৈ ঠগ খোৱাৰ পৰা বাচিব পাৰে 3 নম্বৰ কথাটো হ'ল যেতিয়া তেল ভৰাব তেতিয়া আপুনি লক্ষ্য কৰিব যে পাইপডাল যাতে পাক খাই নাথাকে পাইপডাল একদম ষ্ট্ৰেইট হৈ থাকে সেই পাকডাল যদি পাক খাই থাকে সেই পাকটোত বহুত তেল ৰৈ যায় আৰু সেইখিনি আকৌ টেংকি তেলৰ যিটো মানে তেল ডিপুৰ যিটো টেংকি সেই টেংকিটোলৈ গুচি যায় সেইখিনি আৰু আপোনাৰ এই গাড়ীখনলৈ নাহে গতিকে একদম সাৱধান হ'ব যাতে পাইপডাল পাক খাই নাথাকে আৰু অলপমান টেংকিটোৰ পৰা মানে ডিপুৰ য'ত তেলডাল থাকে ন সেইডাল তাৰ পৰা অকণমান দূৰত ৰ'ব যাতে পাইপডাল ষ্ট্ৰেইট হৈ থাকে এইটো হ'ল 3 নম্বৰ উপায় তাৰপিছত কিছুমান এনেকুৱা ধৰণৰ সিহঁতে বুদ্ধি লগায় যিবিলাক মানে আমি এনেকৈ মানে ধৰিব নোৱাৰোঁ যেনে সিহঁতে মেচিনটোত ছেট কৰি থৈ দিয়ে যে যেতিয়াই তেল ভৰাব 10 মিলিলিটাৰ বা 20 মিলিলিটাৰ 5 মিলিলিটাৰ এনেকুৱা ধৰণৰ তেল ডিপুটোৱে অট'মেটিক কাট কৰি ৰাখি থৈ দিয়ে সেইখিনি আপুনি গম নাপায় কাৰণ আপুনি 10 লিটাৰ তেল ভৰাইছে তাৰ পৰা যদি 20 মিলিলিটাৰ তেল যদি অকণমান তেল যদি সিহঁতে ৰাখিও লয় আপোনাৰ একো গমেই নাপায় বা মাইলেজতো আপুনি গম নাপায় তেনেকুৱা ধৰণে সিহঁতে বহুত বেছি গ্ৰাহকক ঠগাই থাকে এইটো আমাৰ হাতত উপায় নাই কিন্তু যদি কেতিয়াবা বহুত বেছি ধৰণে এনেকুৱা কৰে বা আপোনাৰ এনেকুৱা লাগিছে যে গাড়ীখনত বহুত তেল কমকৈ সোমাল তেতিয়া আপুনি কমপ্লেইন কৰিব পাৰে যে এনেকৈ হৈছে যে মই যিমানখিনি তেল পাব লাগে সিমানখিনি তেল পোৱা নাই দ্বিতীয়তে কথাটো হ'ল উত্তৰ প্ৰদেশত 2017 চন মানত
তেল ডিপুবিলাকত এটা ফ্ৰড ধৰা পৰিছিল সেইটো কেনেকৈ জানে এখন চিপ লগাই থোৱা থাকে চিপখনে কেনেকৈ কাম কৰে জানে যেতিয়া এখন অন কৰি দিয়ে তেতিয়া সেই চিপখনে তেল ডিপুটোৰ পৰা যেতিয়া তেল ভৰাই কিছু তেল কাটি ৰাখে বুজি পাইছে না আকৌ এখন অফ কৰি থৈ দিব পাৰি গোটেই কন্ট্ৰোল হয় ৰিমোটৰ জৰিয়তে সাপোজ আপোনাৰ ডাউট হ'ল যে মই তেল কমকৈ পাইছো আপুনি নেক্সট যেতিয়া আহিব তেতিয়া সিহঁতে কি কৰিব সেই চিপখন অফ কৰি দিব অফ কৰি দিয়াৰ লগে লগে আকৌ আগৰ নিচিনাকৈ সেই তেল ডিপুটোই কাম কৰিব ধৰে মানে সেইটো অফ কৰিব পাৰি অন কৰিব পাৰি অন কৰি দিয়াৰ লগে লগে আপুনি আপোনাক ঠগাব পাৰে কিন্তু অফ কৰি দিয়াৰ লগে লগে সি আকৌ স্বাভাৱিক ধৰণে কাম কৰে যদি আপোনাৰ ডাউট হৈছে আপুনি অন দা স্পট আপুনি সেইটো চেক কৰিব পাৰে যদি ধৰা পৰে আপুনি কমপ্লেইন কৰিব পাৰে সেইখিনি অধিকাৰটো আমাৰ হাতত আছে কাৰণ আমি হলো কনজিউমাৰ আমি হলো মানে উপভোক্তা যদি আমি যদি মানে আমাৰ সেইখিনি কৰাৰ এটা ৰাইট আছে গতিকে আপুনি সেইখিনি নিশ্চয় চেষ্টা কৰিব পাৰে আৰু এটা মেইন টপিক এটা আছে সেইটো কি জানে সাপোজ আপুনি 1000 টকা যদি তেল ভৰাব খুজিছে প্ৰথমতে সিহঁতে কি কৰিব জানে 200 মান টকাৰ তেল ভৰাই দিব ভৰাই দি সিহঁতে এনেকুৱা কৰিব যে আপুনি সিহঁতে নুশুনিলেই মানে তেতিয়া আপুনি আকৌ সিহঁতক ক'ব ন যে মইতো 1000 টকাৰে ভৰাব দিছিলো তেতিয়া সিহঁতে কি কৰিব জানে সেই 200 টকাৰ পৰা ষ্টাৰ্ট কৰি আকৌ 800 টকাৰ তেল ভৰাই দিয়ে তেতিয়া সিহঁতে ক'ব প্ৰথমতে 200 টকা দিলো এতিয়া 800 টকা দিলো এই সিহঁতে ষ্টাৰ্ট কৰ পৰা কৰিছিল 200 পৰা মানে 200 পৰা 800 লৈকে ভৰাই দিয়া মানে 600 টকাৰ তেল খমাল আপোনাৰ তাত মানে 1000 টকাৰ ঠাইত আপোনাৰ তাত মাত্ৰ 800 টকাৰ তেল খমাল এনেকুৱা ধৰণৰ বহুত বেছি সিহঁতে ঠগাব চেষ্টা কৰে আৰু বহুত বেছি সাকসেসো হয় আৰু এইবিলাক সিহঁতে কৰে আৰু কি কৰিব উপায়টো নাই পৃথিৱীতো সব ভাল মানুহ নাথাকে এটা সাৱধান হোৱা দায়িত্ব আমাৰ যাতে আমি এজন কনজিউমাৰ হিচাপে যাতে আমি ঠগ নাখাও কত যাতে আমাক কোনো ঠগাব নোৱাৰে সেইটো ক্ষেত্ৰত আমি অতি সাৱধান হোৱা দৰকাৰ গতিকে তেল চেল ভৰাব গলে যদি ফোনত কথা পাতি আছিল বা অন্যমনস্ক হৈ আছিল ফোনটো থৈ দিয়ক গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডক কওক যে অলপমান সময় পিছত কথা পাতিম কাৰণ তোমাৰ লগত কথা পাতি থাকি মই ইয়াতে ঠগ খাব নোৱাৰো তেল ডিপুত এনেকৈ ফুলটো আমাৰ সময় ৰাখি থৈ দিয়ক তাৰপিছত তেল ভৰাওক তাৰপিছত কথা পাতক বিন্দাস মুঠতে অকমান সাৱধান হওক আৰু এইখিনিয়ে যদি ভিডিঅ'টোৰ কিবা নতুন কথা শিকিব বা বুজিব পাৰিলে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক কাৰণ এনেকুৱা বহুত নজনা মানুহ আছে এতিয়াও যিবিলাকে এনেকৈ সৰু সৰু কথা কিছুমান ঠগ খাই থাকে লোকচান হৈ থাকে গতিকে তেওঁলোকৰ হয়তো উপকাৰত আহিব এইটো ভিডিঅ' ইমানতে সামৰিছোঁ লগ পাম এটি নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই বাই